হাই গাইজ, কচু আৰু মাছে বনাবৰ কাৰণে কচুখিনি ধুনীয়া কৰি পানীৰে ধুই লৈ কুকাৰত দি দিলোঁ পানীৰ সৈতে। এইফালে গেছত দি দিলোঁ কুকাৰটো ধুনীয়া কৰি উহাবৰ কাৰণে। এফালে মাছ ধুই আছোঁ, কচুখিনি এতিয়া হৈ গ'ল, চেলাই আছোঁ ধুনীয়া কৰি। এতিয়া তাৱা বহাই দিয়া তেল দি দিলোঁ, ফ্ৰাই কৰিবৰ কাৰণে মাছখিনি হালধি আৰু নিমখ দি ধুনীয়া কৰি লৰাই তাৱাত দি দিলোঁ ফ্ৰাই কৰিবৰ কাৰণে। আদা নহৰু পেষ্ট আৰু পিঁয়াজ লৈ লৈছোঁ, বিলাহী লৈ লৈছোঁ। কেৰাহীটো ধুনীয়া কৰি গেছত দি দিলোঁ, তেলো দি দিলোঁ, পিঁয়াজ দি দিলোঁ কাটি লোৱা, হালধি গুড়ি, জিৰাৰ গুড়ি, পেষ্টখিনি দি দিলোঁ, আদা নহৰু জলকীয়াৰ, বিলাহীও দি দিলোঁ, সোৱাদ অনুযায়ী অকণমান নিমখ দি দিলোঁ। কচুখিনি এতিয়া দি দিলোঁ ধুনীয়া কৰি। কচু দি দিম, মাছ ৰেডি।